লাগে আজি মোক বহুতে গালি দি আছে কমেন্টত কৈ আছে যে মই বলে জুবিনদাৰ ন্যায় বিচৰা নাই এতিয়ালৈকে মই ইউটিউবতে 12টা ভিডিও দিলু ডিম্পুজ ব্লগ চ্যানেলটোত 6টা ডিম্পু বৰুৱা চ্যানেলটোত 6টা ফেসবুকতো 5-6টা মান ভিডিও দিলু ৰিলো দিলু প্ৰতিটোত এটা কথাই কৈ আছো যে আমাক ন্যায় লাগিব ন্যায় লাগিব আৰু জুবিনদাৰ নামত ভিডিও দিলেও মানুহে কয় যে জুবিনদাৰ নামত ভিউ লৈ আছা আৰু যদি দিউ তাৰ পিছতো কয় জুবিনদাৰ নামত মাত মাতা নাই তো ইমান বেছি নেগেটিভ কিয় হৈ গৈছে গতে বস্তুটো 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্চি দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো নমস্কাৰ বন্ধুসকল সঁচাকৈ আজি আমাৰ মামাই হত্যাকাণ্ড বুলি ক'লে হয় সঁচাই সিদ্ধাৰ্থ শৰ্মা আৰু চেমকানু মহন্তই হত্যা কৰিছিল আমাৰ জুবিনদাক ঠিক তেনেদৰে আজি 8 ডিসেম্বৰত সোনকালে ন্যায় পাবই লাগিব আজি মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে গুড নিউজ আজি বেছি মানুহে ভাল লাগিব সাগে মানে 8 ডিসেম্বৰত হবই লাগিব এই ঘোষণাটো আমি আজি নিউজত শুনা পালো আপোনালোকে চাই লব মই দি আছো নিউজত আৰু ডিম্পুৰৰ এটা লেটেষ্ট আপডেট আপোনালোকে চাই লব 2-3 দিন এক সপ্তাহ বেছি হল এটো আপডেট মানে ডিম্পুদা কোনো ন্যায়ৰ বাবে সিওৰা নাই বলে মানুহবিলাক ইমান যে কমেন্ট গালি দি পাৰি আছিল ডিম্পুদাই কি কথা কলে আপোনালোকে ভিডিওত চাই লব আৰু আপোনালোকে ভাবিছা যে কি শাস্তি দিবলৈ লাগিব চেমকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক আমিতো ভাবো অতি সোনকালে ন্যায় পাবই লাগিব আৰু শাস্তিটো পাবই লাগিব যেনেকৈ জুবিনদাক মাৰিছিলে হত্যা কৰিছিলে ঠিক তেনেদৰে এই হত্যাকাৰীক হত্যা কৰিব লাগে ঠিক আমি ভাবিলো অতি সোনকালে জাস্টিস পাওক আৰু ৰাইজৰ সকলৰ আৰু বৌ গৰিমা গাৰ্গৰ অতি সোনকালে মনটো অলপ শান্তি হওক আৰু জুবিনদাৰ মনটো অলপ শান্তি হওক মানে জুবিনদা নাই বুলি ভাবি লব লাগিব এতিয়া কিন্তু আমি বুকুৰ মাজেৰে বা হিয়াৰ মাজেৰে আমি ভাবি থাকিম যে জুবিনদা আমাৰ কাষত আছে তথাপি ঠিক তেনেদৰে আমি ন্যায় পাবই লাগিব ঠিক আছে ভিডিওটো চাই লব আপোনালোকে চাই লব আগতে আৰু ৰৈ বিনালে মুভিটো মুক্তি হল কোনে কোনে চালে মোক কমেন্টত জনাই দিব কেনেকুৱা হল মুভিটো অল টাইম ফেভাৰিট জুবিনদাৰ মুভিটো ৰৈ বিনালে নহয় আগৰ পৰাই ভাল চিকাৰ মুভি এইবিলাকটো ইমান ধুনীয়া হৈ আছিল এতিয়া আৰু ৰৈ বিনালে মুভি শেষ মুভি বুলি ক'ব লাগিব আমাৰ জুবিনদা নাই যেহেতু যদি থাকিলে হেতেন বা ইমান যে কি ভিডিও বা ফিল্ম লৈ আহিলেতেন নিজৰ ৰৈ বিনালে মুভিটো ইমান যে ধুনীয়াকৈ লিখি থৈ গল আমাৰ জুবিনদাই কেতিয়াও পাহৰিব নোৱাৰিম এটা চাই লব আপোন প্ৰথমে মোৰ চেনেলত স্বাগতম জনালো যদি চেনেল নতুনবাৰ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি লব আপোনালোকক কলো এটা শেয়াৰ কৰি দিব আৰু জয় জুবিনদা বুলি এটা কমেন্ট লিখি দিব ঠিক আছে চাই লোৱা হেৰস্তো যদি কাবাৰ অসমৰ তেজ অলপ মানুহ আছে জুবিনদাৰ গান এটাও শুনি পাইছে তেও জুবিনদাৰ আজি ন্যায় বিচাৰি আছে কিন্তু আমাৰ কিছুমানৰ গাৰ খুজুতি মাৰিবৰ কাৰণে সেই হাতাম পুৰুষীয়া স্বভাৱবোৰ জুবিনদাৰ ক্ষেত্ৰত নহলে মানে ভাল লাগে আজি মোক বহুতে গালি দি আছে কমেন্টত কৈ আছে যে মই বলে জুবিনদাৰ ন্যায় বিচৰা নাই এতিয়ালৈকে মই ইউটিউবতে 12টা ভিডিও দিলু ডিম্পুজ ব্লগ চ্যানেলটোত 6টা ডিম্পু বৰুৱা চ্যানেলটোত 6টা ফেসবুকতো 5-6টা মান ভিডিও দিলু ৰিলো দিলু প্ৰতিটোত এটা কথাই কৈ আছো যে আমাক ন্যায় লাগিব আৰু জুবিনদাৰ নামত ভিডিও দিলেও মানুহে কয় যে জুবিনদাৰ নামত ভিউ লৈ আছা আৰু যদি দিউ তাৰ পিছতো কয় জুবিনদাৰ নামত মাত মাতা নাই তো ইমান বেছি নেগেটিভ কিয় হৈ গৈছে গতে বস্তুটো আৰু ভিডিওটো বাদে তাৰ উপৰিও মহাদেৱ পংকজৰ লগত লগ হৈ আমি গোটেই অসমত জুবিনদাৰ নামত 1 লাখ গছপুলি ৰুম বুলি ওলাইছো তো ইয়াৰ উপৰিও মানুহে বিচাৰে কি মানে যে আমি ৰাস্তাত ওলাই যাব লাগে হাল্লা কৰিব লাগে যে ভাং ওলায়া এইবিলাক যেন জুবিনদাই বিচাৰিছিল ইয়াৰ উপৰিও কমেন্টত এটা কথা আহি আছে যে জুবিনদা নোহোৱা হোৱাৰ পিছত এই গোটেই কেইটা ভিডিও কন্টেন্ট ক্ৰিয়েটৰে যে লগ হৈ যে এখন মিটিং পাতিছিল তাত যে কেইটামান সিদ্ধান্ত লোৱা হৈছিল যে যেতিয়ালৈকে জুবিনদাই ন্যায় নাপায় মাতি যাম জুবিনদাৰ নামত অমুক হ'ব লাগে ভোগ হ'ব লাগে আমি তেতিয়ালৈকে কৈ যাম বিষয়টো ঠাণ্ডা হ'ব নিদিও যেতিয়ালৈকে ন্যায় নাপায় তো এইখিনিতো সবে ভিডিঅ'ত কৰিয়ে আছে চাওক আমি হৈছো ভিডিও কন্টেন্ট ক্ৰিয়েটৰ তো আমাৰ লগত সোশ্যাল মিডিয়া আছে তো আমি সেইভাবে সোশ্যাল মিডিয়াতে যেনেকৈ পাৰে লাগিম ন কিন্তু কিছুমানৰ মানসিকতা বৰ্তমান ইমানে বেয়া যে ভিডিও কন্টেন্ট ক্ৰিয়েটৰক গালি দি আছে
মানে এই গোটেই টপিকটোত যেন সকলোকে এটেনশ্যন লাগে, সকলোৱে যেন পপুলাৰ হ'ব বিচাৰি আছে, যেন কেছটো বৰ্তমান জুবিন দা হৈ নাইয়ে, কেছটো বৰ্তমান এখন হৈ পৰিছে কণ্ট্ৰভাৰ্চিৰ বজাৰ। আৰু মাজতে ধ্ৰুৱ মই এনেকৈ কেইজন মানে মিজোৰাম গৈছিলোঁ, আমি এনজয় কৰিবলৈ মিজোৰাম ট্ৰিপ নাছিল, সেইটো আছিল অল আছাম কাৰাটে এছ'চিয়েশ্যনৰ ফালৰ পৰা গোটেই নৰ্থ ইষ্টৰ কাৰাটে খেল। আৰু সেই কাৰাটে খেলত আমি তাতে কেনেকৈ জুবিন দাক সন্মান দিয়া হৈছিল, প্ৰতিটো ট্ৰফিত জুবিন দাৰ নাম লিখা হৈছিল, মই ব্লগত দিছোঁ। আৰু লগতে আমি যাওঁতে গোটেই ট্ৰেইনত মায়াবিনী গাই গৈ আছোঁ, প্ৰতিবাৰ কৈ আছোঁ যে জুবিন দাক ন্যায় দিব লাগিব। কিছুমানৰ মতে আমি এইবোৰ নকৰি জাষ্ট এটা কৰিব লাগে যে ৰাস্তাত ওলাই আহিব লাগে, পুলিচৰ লগত কাজিয়া লাগিব লাগে, গোটেই ঘটনাটো হিংসাত্মক কৰি তুলিব লাগে। এইটোৱে বহুতে মজা পায় এইবিলাকতে, কিন্তু জুবিন দাই জানো এনেকৈ ন্যায় পাব? আমি তেতিয়ালৈকে এনেকৈ মাতি যাম। আৰু মই আৰু সিদিনা এটা বস্তু চাই আছিলোঁ, এই যেতিয়া পিউডিপাই আৰু টি চিৰিজৰ সেই হৈছিল ন, এখন সেই হৈছিল, তাত মিষ্টাৰ বিষ্টে কি কৰিছিল, পিউডিপাইৰ ছাবস্ক্ৰাইব কৰাব এনেকৈ বহুত বাৰ কৈছিল। তো মই সেনেকুৱা এটা ভিডিঅ' বনাই চালোঁ যে জাষ্টিছ ফৰ জুবিন দা এনেকুৱাকৈ বহুত বাৰ ক'লোঁ। তো আমাৰ লগত যিহেতু ছ'চিয়েল মিডিয়া আছে, আমি যেনেকৈ পাৰে লাগি আছোঁ। তো যোনে এনেকুৱা এইবিলাক অশান্তিৰ সৃষ্টি কৰিব চেষ্টা কৰি আছে, কণ্ট্ৰভাৰ্চি সৃষ্টি কৰিব চেষ্টা কৰিছে, আপোনালোকৰ ফালৰ পৰাও কমচে কম এডাল গছৰ পুলি ৰোৱক। এইবিলাক কৰাতকৈ কিবৰ্ড ৱাৰিয়ৰ চবেই হ'ব পাৰে, কিবৰ্ডত টাইপ কৰি পিনে যে অমুক কৰে ভোগ কৰে চবেই হ'ব পাৰে, ৰিয়েল লাইফত ৱাৰিয়ৰ হওকচোন, কমচে কম এডাল গছৰ পুলি, এখন ফটো বা জুবিন দাৰ নামত কাৰোবাক কিবা অলপ সেই কৰকচোন। এতিয়া মোকতো বেয়া পোৱা মানুহ বহুত আছে, কাৰণ প্ৰেক্টিকেল মই মানুহজন, সেইকাৰণে। আৰু মই এনেকুৱাকৈ ভিডিঅ' বনাই ক্লিয়াৰিফিকেশ্যন ইমান নিদিওঁ, কিন্তু জুবিন দাৰ লগত যিহেতু এইটো হৈ আছে, সেই অসমৰ সাতাম পুৰুষে হিংসামূলক স্বভাৱ যিহেতু জুবিন দাৰ ক্ষেত্ৰত লৈ আহিছে, সেইবাবে মোৰ বেয়া লাগিছে। কাৰণ মনে প্ৰাণে ভাল পাওঁ মানুহজনক, বিচাৰিছোঁ যে ন্যায় পাওক, আৰু যেনেকৈ নহওক, যি ছিষ্টেমত নহওক, প্ৰতিটো ছিষ্টেমতে ক'ব চেষ্টা কৰি আছোঁ। তো বেয়া লাগে যেতিয়া ক'ব যে তই একো কৰা নাই, তহঁতে একো কৰা নাই, বেয়া লাগে। আৰু বহুতেতো কমেণ্ট ছেকশ্যন ৱাৰিয়ৰ ন, নিজে কি কৰিছে জুবিন দাৰ নামত সেইটো বাদ দিয়ক, কমেণ্ট ছেকশ্যনত বুম দফা লিখিব পাৰে। আৰু সেইবাবে ভিডিঅ'টো কমেণ্ট অফ কৰি থৈ দিছোঁ, কাৰণ নোৱাৰি ইমান নিগেটিভিটি সহ্য কৰিব নোৱাৰি। আমি জুবিন গাৰ্গৰ, মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম। আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি জুবিন গাৰ্গৰ, মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম। আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি জুবিন গাৰ্গৰ, মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে
MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। দেখিলা এতিয়া মামাই আপোনালোকে যদি সম্পূৰ্ণকৈ ভিডিঅ' চাইছা গম পাইছা 8 ডিচেম্বৰ তাৰিখে হ'বই লাগিব বুলি কৈছে মামাই, মানে 17 তাৰিখে হোৱা কথা কিন্তু 8 ডিচেম্বৰত হ'বই লাগিব। এতিয়া চাই লওঁ বাৰু আমাৰ মামাই সঁচাকৈ ন্যায় দিব পাৰিবনে নাই। ন্যায়টো দিবই লাগিব, যেনেকৈ চেমকানু 2 গৰাকী বা 5 গৰাকীক গ্ৰেফতাৰ কৰিছে, মানে ঠিক তেনেদৰে ন্যায়টো পাব লাগিব। জাষ্টিচ পালে আমাৰ শান্তি হৈ যাব ন, মানে জুবিনদাৰ আত্মাও অলপ শান্তি পাব যেন, ৰাইজৰ ৰজাসকলে অলপ শান্তি পাব যেন। যেতিয়ালৈকে ন্যায় নাপাব আমাৰ ৰাইজৰ ৰজাসকলে কেতিয়াও শান্তি নাপাব। ঠিক আছে, অ'কে। যদি চেনেল নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু কমেণ্ট এটা জনাই দিব। ধন্যবাদ।